হেল্ল' বন্ধুসকল, মই ৰিয়ান আপোনালোকক আসাম জন চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা এটা বিজনেছৰ বিষয়ে ক'ম যিটো আপোনালোকে ঘৰৰ পৰাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে ক'তো আপোনালোকে যাব নালাগে। নিজৰ মোবাইলটো থাকিলেই হ'ল, নিজৰ এণ্ড্ৰইড মোবাইল এটা থাকিলেই হ'ল আৰু এণ্ড্ৰইড মোবাইলটোৰ পৰাই আপোনালোকে ভালেখিনি টকা ইনকাম কৰিব পাৰিব। গতিকে কেনেকৈ আপোনালোকে এই টকা ইনকাম কৰিব পাৰিব আৰু বিজনেছটো কি মই আপোনালোকক গোটেইটো এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ মই আপোনালোকক বুজাই দিম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। প্ৰত্যেকটো ষ্টেপ বহুত দৰকাৰী হয়। প্ৰত্যেকটো ষ্টেপ আপোনালোকে ফ'ল' কৰিব আৰু কেনেকৈ আপোনালোকে এইটো বিজনেছ আৰম্ভ কৰিব পাৰিব আৰু কেনেকৈ আপোনালোকে এইটো কাম কৰিব পাৰিব মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'ত জনাই দিম। গতিকে বন্ধুসকল, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে ইয়াত দেখিছে মই প্লে ষ্ট'ৰ খুলি লৈছোঁ। প্লে ষ্ট'ৰত আপোনালোকে এনেকৈ চাৰ্চ কৰিব লাগিব। মই চাৰ্চ কৰিছোঁ ইয়াত ওৱান কোড ONE1CODE ওৱান কোড বুলি পিনে চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ লগে লগে এনেকৈ এপটো আহি যাব আপোনালোকৰ ইয়াতে। তো এপটো মই ইয়াতে ইনষ্টল কৰি লৈছোঁ, আপোনালোকে ইনষ্টল কৰি ল'ব আৰু ইনষ্টল কৰি লোৱাৰ পিছত ইয়াত এইটো আপোনালোকে অ'পেন কৰি ল'ব। এইটো বহুত ট্ৰাষ্টেড হয়, আপোনালোকে ইয়াক 100% ট্ৰাষ্ট কৰিব পাৰে। কেনেকৈ আপোনালোকে ইয়াত ইনকাম কৰিব পাৰিব মই এইটো আপোনালোকক ভিডিঅ'ত ইয়াত জনাই দিম আৰু আপোনালোকে ট্ৰাষ্ট কৰিব পাৰে নে নোৱাৰে এইটো আপোনালোকে ভিডিঅ'টো চালে, সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে বুজি পাই যাব। গতিকে ইয়াত প্ৰথমতে আমি এপটো ইনষ্টল কৰি ল'ব লাগিব। ইনষ্টল কৰাৰ পিছত এনেকৈ অ'পেন কৰি ল'ব লাগিব। মই ইয়াত অ'পেন কৰিছোঁ আৰু অ'পেন কৰাৰ পিছত এনেকৈ আপোনালোকক লেংগুৱেজ চিলেক্ট কৰিব দিব। লেংগুৱেজ চিলেক্ট কৰিবৰ কাৰণে আপোনালোকে যিটো লেংগুৱেজ কমফৰ্টেবল হয় সেইটো চিলেক্ট কৰি ল'ব। ইংলিছ আছে, হিন্দী আছে, তেলেগু আছে, 3টা লেংগুৱেজ আছে। গতিকে মই ইয়াত ইংলিছ চিলেক্ট কৰি লৈছোঁ। আপোনালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ আপোনালোকে চিলেক্ট কৰি ল'ব। ৰাইট ছাইডে আপোনালোকে তলত কৰ্নাৰত দেখিছে ইয়াত পাৰ্পল কালাৰৰ আইকন এটা, তাত আপোনালোকে ক্লিক কৰিব লাগিব। তো মই ইয়াত ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব আৰু ইয়াত আপোনালোকে কি কৰিব, মোবাইল নাম্বাৰটো ডাইল কৰিব লাগিব। মোবাইল নাম্বাৰটো ইয়াত দিব লাগিব। গতিকে মই মোৰ মোবাইল নাম্বাৰটো ইয়াত দি দিছোঁ, এণ্ট্ৰি কৰি দিছোঁ। তো আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰি দিব। মোবাইল নাম্বাৰটো মই দি দিছোঁ বাৰু। মোবাইল নাম্বাৰটো দি কণ্টিনিউ কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব আৰু ইয়াত আপোনালোকে ফুল নামটো টাইপ কৰিব লাগিব। তো মই মোৰ নামটো ইয়াতে টাইপ কৰি দিছোঁ। আপোনালোকে নিজৰ নামটো ইয়াত টাইপ কৰি ল'ব। ইমেইল এড্ৰেছ অপশ্যনেল হয়, কিন্তু আপোনালোকক মই ইয়াত ইমেইল আইডিটো মই দিবলৈ ক'ম। ইয়াত ইমেইল আইডিটো আপোনালোকে দি দিব আৰু ইয়াত তলত আপোনালোকে ৰেফাৰেল কোড দেখিছে, ইয়াত ৰেফাৰেল কোডটো দিব, যিটো আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব। ৰেফাৰেল কোডটো যদি আপোনালোকে ইয়াতে দিয়ে তেন্তে কমিশ্যনবোৰ আপোনালোকৰ 5%কৈ বেছিকৈ পাব। ঠিক আছে। তো মই ইয়াত তলত ছাইন আপ কৰি দিছোঁ। ছাইন আপত ক্লিক কৰি দিব। ছাইন আপত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ আপোনালোকৰ ওচৰত OTP আহিব। OTP অহাৰ পিছত ইয়াতে আপোনালোকে OTPটো ফিল কৰিব লাগিব। আপোনালোকে দেখিছে OTP আহি গৈছে। মই ইয়াত OTPটো ফিল কৰি দিছোঁ। OTP ফিল কৰাৰ পিছত ইয়াতে কনফাৰ্মত ক্লিক কৰি দিব আৰু কনফাৰ্মত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ অলপমান লোডিং ল'ব আৰু ইয়াতে আপোনালোকৰ লোকেশ্যনটো ল'ব। লোকেশ্যনটো ইয়াতে আপোনালোকৰ পিনক'ডটো ইয়াত দি দিব। মই মোৰ পিনক'ডটো দি দিছোঁ। ইয়াত আহি গৈছে আসাম সচিবালয়। তো মই ইয়াতে চিলেক্ট কৰি দিছোঁ, ছাবমিট এণ্ড কণ্টিনিউ ক্লিক কৰিছোঁ। তো ইয়াত দেখিছে মোৰ ইউনিক কোডটো ইয়াতে আহি গৈছে। এইটো হৈছে ৰেফাৰেল কোড, যিটো আপোনালোকক ডিছক্ৰিপশ্যনত মই দি দিম, সেইটো আপোনালোকে ফিল আপ কৰি ল'ব। তো ইয়াতে আহি গৈছে এনেকৈ। এইটো আপোনালোকৰ নিজৰ কোড হয়। তো আপোনালোকে কেতিয়াবা শ্বেয়াৰ কৰিলে কোডটো দি শ্বেয়াৰ কৰিব পাৰিব। কণ্টিনিউত ক্লিক কৰি দিব আৰু কণ্টিনিউ ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেণ্ডিং KYC বুলি আহিব। তো ইয়াতে আপোনালোকে KYC কৰিব লাগিব আগতে। গতিকে KYC কৰিবৰ কাৰণে আপোনালোকে প্ৰচিড কৰিব লাগিব। প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ ফুল নাম টাইপ কৰিব, তাৰপিছত জেণ্ডাৰ চিলেক্ট কৰিব। ইয়াত জেণ্ডাৰ চিলেক্ট কৰিব, তো ডেট অফ বাৰ্থ দিব, পেন নাম্বাৰ দিব আৰু এডুকেশ্যন চিলেক্ট কৰিব। আপোনালোকৰ যিকোনো যি এডুকেশ্যন হয় সেইটো চিলেক্ট কৰিব। মই গ্ৰেজুৱেট চিলেক্ট কৰিছোঁ আৰু ইয়াত অকুপেশ্যন চিলেক্ট কৰিব। যদি আপোনালোকে ইয়াতে যি কাম কৰি আছে সেই কামটো ইয়াত চিলেক্ট কৰিব পাৰে। মই ইয়াতে আদাৰ চিলেক্ট কৰি দিছোঁ বাৰু। কাৰেণ্ট ৱৰ্ক এক্সপিৰিয়েঞ্চ 3 to 4 years, কাৰেণ্ট এনুৱেল ইনকাম 4 lakhs। ইয়াতে আপোনালোকৰ কি আপোনালোকে চেল কৰিব বিচাৰে ইয়াতে গোটেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। আৰু ছাবমিটত ক্লিক কৰি দিব। গোটেইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে নামটো ফিল আপ কৰি দিব। তো মই ইয়াতে নামটো ফিল আপ কৰি দিছোঁ। নামটো ফিল আপ কৰি দিব লাগিব। নামটো ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে ডেট অফ বাৰ্থ দিব লাগিব, পেন নাম্বাৰ দিব লাগিব। বাকীখিনি মই আপোনালোকক দেখুৱাই দিলোঁ কেনেকৈ কি কৰিব লাগিব। ইয়াতে আপোনালোকৰ
গোটেইখিনি কৰাৰ পিছত আপোনালোকে হেৰি কৰিব লাগিব আধাৰ কাৰ্ডেৰে ডিজি লকাৰৰ সৈতে আপোনালোকে এইটো ভেৰিফাই কৰাব লাগিব ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ একাউণ্টটো ফুল্লি এক্টিভেট হৈ যাব আৰু এক্টিভেট হোৱাৰ পিছত কি কৰিব লাগিব মই সেইটো আপোনালোকক এইটো ভিডিঅ'তে জনাই দিম এক্টিভেট হোৱাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখা পাব ইয়াত আপোনালোকে প্ৰফাইল সেকশনত যদি যায় প্ৰফাইল সেকশনত গলে আপোনালোকে দেখা পাইছে ইয়াত মোবাইল নাম্বাৰটো দিয়া আছে মোবাইল নাম্বাৰটো ইয়াত দিয়া আছে আৰু ওপৰত দেখিছে আপোনালোকে ভেৰিফাই নাওত ক্লিক কৰিলে ইয়াত ভেৰিফাই কৰিব লাগিব আৰু ইয়াত যদি মই ইয়াত ক্লিক কৰি দিয়াৰ পিছত ইয়াত দেখিছে বেংকৰ ডিটেইলছ দিব দিছে ইয়াত বেংকৰ ডিটেইলছটো আপোনালোকে ফিল কৰি ল'ব বেংকৰ ডিটেইলছ ফিল কৰিব যেটো বেংকৰ ডিটেইলছ ফিল কৰিব সেই বেংকতে আপোনাৰ যিখিনি আপুনি ইনকাম কৰিব সেইটো একাউণ্টতে যাব ইয়াৰ পিছত আপোনালোকে কি কৰিব মই আপোনালোক দেখুৱাই দিছো ইয়াত দেখা পাব ব্ৰেণ্ডছ তলত আছে ব্ৰেণ্ডছত যদি আপোনালোকে ক্লিক কৰে তলত ব্ৰেণ্ডত যদি ক্লিক কৰে ব্ৰেণ্ডত আপোনালোকে দেখিবলৈ হ'ব ইয়াত ৰিচাৰ্জ এণ্ড পে বিল পেমেন্টছ তাৰ পিছত বেংক একাউণ্টছ ক্ৰেডিট কাৰ্ড ডিমেট একাউণ্ট পাৰ্সোনেল লোনছ পে লেটাৰ ইনস্যুৰেন্স ক্ৰেডিট বিল্ডাৰ তাৰ পিছত পেমেন্ট গেটৱে ওয়ালেট এণ্ড পেমেন্ট এপছ ইনভেষ্টমেন্ট তো মই আপোনালোকক ইয়াতে দুটা বস্তু কৈ আছো ৰিচাৰ্জ এণ্ড বিল পে আপুনি যদি কাৰোবাৰ মোবাইল ৰিচাৰ্জ কৰি দিয়ে তেন্তে আপুনি যিমান টকা ৰিচাৰ্জ কৰিব তাৰ ওপৰত 2% কমিশন পাব ডিটিএইচ যদি ৰিচাৰ্জ কৰে তাৰ ওপৰত 4% কমিশন পাব ইলেক্ট্ৰিসিটি বিল পেমেন্ট কৰিলে 2 টকা পাব ব্ৰডবেণ্ড যদি ৰিচাৰ্জ কৰে আপ টু 2% কমিশন পাব যিমান টকা আপুনি বিল ৰিচাৰ্জ কৰিব বিল পেমেন্ট কৰিব তো মই ইয়াত কৈছো ৰিচাৰ্জৰ কাৰণে আপুনি ৰিচাৰ্জত ক্লিক কৰিব ৰিচাৰ্জত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস আপোনালোকৰ আহিব ইয়াত দেখিবলৈ পাইছে হাউ মাচ ইউ উইল আৰ্ন আপ টু 2% ঠিক আছে তো তলত দেখিছে আপোনালোকে ৰিচাৰ্জ নাও বুলি আছে ৰিচাৰ্জ নাওত ক্লিক কৰিব ইয়াত দেখিবলৈ পাইছে মই কেৱাইসি কমপ্লিট কৰা নাই সেই কাৰণে ইয়াত কেৱাইসি কমপ্লিট ইওৰ কেৱাইসি বুলি আহিছে কেৱাইসি কমপ্লিট কৰিব লাগিব তাৰ পিছতহে মোৰ এটো অপচনটো খোল খাব আৰু মই আপোনালোকে ইয়াত এটা কাম কৰিব পাৰিব ইয়াত দেখিছে বেংক একাউণ্টত যদি মই ক্লিক কৰো ইয়াত দেখিছে বহুত ধৰণৰ বেংক আছে জুপিটাৰ আছে ডিবিএছ বেংক আছে এক্সিছ বেংক আছে কোটাক মহিন্দ্ৰা বেংক আছে তো পাৰ ৰেফাৰত মই 300 পাম জুপিটাৰত ডিবিএছত মই 275 পাৰ ৰেফাৰত আৰু এক্সিছ বেংকত মই 350 পাম পাৰ ৰেফাৰত আৰু কোটাক মহিন্দ্ৰা বেংকত মই পাম পাৰ ৰেফাৰত 200 ঠিক আছে মই এক্সিছ বেংকত ক্লিক কৰি দিছো এক্সিছ বেংকত এতিয়া এটো কেনেকৈ আপোনালোকে হেৰি কৰিব পাৰিব হাউ মাচ ইউ উইল আৰ্ন ইয়াত দেখিবলৈ পাইছে 350 টকা আপোনালোকে পাৰ ৰেফাৰত পাব আপোনালোকে যদি কাৰোবাক ইয়াৰ পৰা লিংক শেয়াৰ কৰি ডিজিটালি আপোনালোকে সেভিংস একাউণ্ট খুলি দিয়ে কোনোবা ধৰক আপোনাৰ চিনাকিয়ে হওক বা আপোনাৰ কোনোবা সম্বন্ধীয়ে হওক যদি আপুনি ডিজিটালি সেভিংস একাউণ্ট খুলি দিয়ে তেন্তে আপোনালোকে লগে আপোনালোকে 350 টকা আপুনি পাই যাব আৰু লগতে আপুনি ইয়াতে চাওক তলত দিয়া আছে 10টা সেল দিয়া আছে 10টা সেল যদি আপুনি কৰিব পাৰে গোটে মাহটোৰ ভিতৰত 10 জন মানুহৰ যদি একাউণ্ট খুলি দিব পাৰে তেন্তে 2500 আপুনি বোনাস পাব ইয়াৰ লগত আৰু পাৰ সেলত আপুনি 350 টো পাবয়ে 10 জনৰ পৰা 350 টো আপোনাৰ অকল এজনৰ পৰাহে পাব এজনক খুলি দিলে 350 আৰু এজনক খুলিলে 350 আৰু এজনক খুলিলে 350 তেনেকৈ আপুনি পায়ে যাব পাই গৈ থাকিব তো দুজনক খুলিলে আপোনাৰ 700 হৈ গল তেনেকৈ আপুনি গোটেই কেজনৰ পৰা 10 জনৰ পৰা 350 কে পাই থাকিব আৰু প্লাস 2500 रुपीस এক্সট্ৰা বোনাস পাব যদি আপুনি এই সেল কেটা কমপ্লিট কৰিব পাৰে এই সেল কেটা আপুনি কমপ্লিট কৰিব পাৰে 10 জন মানুহৰ একাউণ্ট যদি আপুনি খুলি দিয়ে গোটে মাহটোৰ ভিতৰত তেন্তে আপুনি পাব 350 টকাকে পাৰ একাউণ্টত পাব আৰু 2500 টকা আপুনি গোটেটো কমিশন পাব মানে এক্সট্ৰা বোনাস পাব এটো এতিয়া ইয়াক শেয়াৰ কেনে কৰিব ইয়াক শেয়াৰ কৰিবৰ কাৰণে আপুনি লিংক এটা শেয়াৰ হ'ব ইয়াৰ পৰা আপুনি ইয়াত শেয়াৰত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ WhatsAppৰ অপচন আহি যাব WhatsAppৰ অপচন আহিব ইমেইলৰ অপচন আহিব যেনেকৈ আমি শেয়াৰ কৰো তেনেকৈ শেয়াৰৰ অপচন আহিব এতিয়া বৰ্তমান শেয়াৰৰ অপচন আহা নাই কাৰণ মই KYC কমপ্লিট কৰা নাই KYC পেন্ডিং আহি আছে তো KYC টো কমপ্লিট কৰিব লাগিব আৰু কেতিয়াবা কি হয় ইয়াত যেতিয়া আমাৰ ক্লিক কৰো দেখিছে আপুনি এক্সিছ বেংকৰ ওপৰত যদি আমি ক্লিক কৰি দিয়াৰ পিছত কেতিয়াবা কি হয় এটা ভিডিও আহে এই ভিডিওটো আপুনি নাচালে শেয়াৰ কৰিব নোৱাৰিব ভিডিওটো কমপ্লিট চাব
আৰু ভিডিঅ'টোত কি ষ্টেপ কৈ আছে সেই ষ্টেপ কেইটা মানে ভালকৈ মনত ৰাখিব পিছত 3-4টা মান কোৱেশ্চন আহিব সেই কোৱেশ্চন কেইটাৰ আনসাৰ আপোনাৰ ভিডিঅ'টোত থাকেই কেনেকৈ শেয়াৰ কৰিব লাগে কেনেকৈ আপুনি ডিজিটেলি ওপেন কৰিব লাগিব সেই বস্তুখিনি আপোনাৰ সেই ভিডিঅ'টোত থাকিব সেই ভিডিঅ'টো ভালকৈ চাই আপুনি কোৱেশ্চন কেইটাৰ আনসাৰ ভালকৈ দি দিলে আপোনাৰ শেয়াৰিং লিংকটো খুলি যাব শেয়াৰিং লিংকটো খুলি যাব আৰু তাৰ পৰা আপোনাৰ শেয়াৰ কৰি আপুনি একাউণ্ট খুলিব পাৰিব যাৰ একাউণ্ট আপুনি খুলিব বিচাৰে তেখেতৰ একাউণ্ট খুলিব পাৰিব আৰু ইয়াতে আপুনি ক্ৰেডিট কাৰ্ডো সেল কৰিব পাৰে ইয়াতে আপুনি ক্ৰেডিট কাৰ্ড যদি সেল কৰে এক্সিছ বেংকৰ ক্ৰেডিট কাৰ্ড যদি কাৰোবাক আপুনি সেল কৰিছে আপোনাৰ লিংকৰ পৰা যদি এপ্লাই কৰি পিনে ক্ৰেডিট কাৰ্ড এপ্লাই কৰিছে তেন্তে 300 रुपीस আপুনি লগে লগে কমিশন পাব পাৰ কাৰ্ড এজন ব্যক্তিৰ পৰা আপুনি 300 টকাকৈ পাব পাৰ কাৰ্ড আপুনি 300 টকাকৈ কমিশন পাব এক্সিছ বেংকত আৰু বাজাজ ফাইন্যান্সৰ যদি কাৰ্ড হয় তেন্তে 275 পাব ধনীৱান ফ্ৰীডম কাৰ্ড যদি হয় তেন্তে 400 টকা পাব আৰু বেংক অফ বৰোদা হলে আপোনাৰ 350 টকাকৈ পাব পাৰ কাৰ্ড সেম প্ৰসেস আপুনি ইয়াত ক্লিক কৰিব লাগিব আৰু ইয়াৰ পৰা শেয়াৰ নাওত গৈ শেয়াৰ কৰিব লাগিব শেয়াৰ নাওত গৈ শেয়াৰ কৰিব পাৰিব আৰু ইয়াতে আপোনাৰ ডিটেইলছ দিয়াই আছে আপুনি যদি ডিটেইলছ চাব বিচাৰে তেন্তে ডিটেইলছত ক্লিক কৰিলে হ'ল ইয়াত ডেসক্ৰিপচন দিয়া আছে স্পেসিফিকেশন দিয়া আছে তলত গলে আপোনাৰ your profit দিয়া আছে flat 300 rupees for every eligible credit card lead for Axis Bank ইয়াত দিয়া আছে ইয়াত কেনেকৈ শেয়াৰ কৰিব কেনেকৈ পইচাটো পাব কাৰণ গোটেইটো ইয়াত দিয়াই আছে ইয়াতে আপুনি মই বেক কৰি দিছো ইয়াত 300 रुपीस পাব আপুনি এক্সিছ বেংকৰ ক্ৰেডিট কাৰ্ড যদি আপুনি কাৰোবাক এপ্লাই কৰি দি দিয়ে শেয়াৰ কৰে আৰু আপোনাৰ শেয়াৰ লিংকৰ পৰা যদি ক্ৰেডিট কাৰ্ড এপ্লাই কৰিছে তেন্তে আপুনি 300 টকা কমিশন আপুনি লগে লগে পাই যাব আপোনাৰ ওয়ালেটত ইয়াতে আপোনাৰ ওয়ালেটত ওয়ান কোড এপত আপোনাৰ ওয়ালেটত পইচাটো সোমাই যাব আপুনি যেটো আপুনি কেৱাইসি কৰোতে একাউন্ট নাম্বাৰ দিব সেই একাউন্টত আপোনাৰ অটোমেটিক্যালি 10 to 3 days 3 to 7 days আপোনাৰ ওয়ার্কিং ডে লাগে কিমানখিনি সময়ৰ ভিতৰত সোমাই যায় এনে ইমান সময় নালাগে খুব বেছি আপোনাৰ 2 দিন সময় লাগে 2 দিনৰ ভিতৰত আপোনাৰ পইচাটো সোমাই যায় আৰু ইয়াত আছে আপোনাৰ বাজাজ ফাইন্যান্সৰ আছে ধনীৱান ফ্ৰীডম আছে ইয়াত জুনে জিটো লৈ আপুনি শেয়াৰ কৰিব পাৰে ধৰি লওক কোনোবাই যদি এক্সিছ বেংকৰ লম বুলি কয় তেন্তে এক্সিছ বেংক দিব পাৰে বাজাজ ফাইন্যান্সৰ যদি আপুনি লব বিচাৰে কোনোবাই তেন্তে বাজাজ ফাইন্যান্সৰ দিব পাৰে ধনীৱান দিব পাৰে বেংক অফ বৰোদা দিব পাৰে আপুনি কাস্টমাৰক সুধি লব কেনেকুৱা ধৰণৰ ক্ৰেডিট কাৰ্ড লাগে আপুনি ক্ৰেডিট কাৰ্ড সেল কৰি দিয়ক ইয়াৰ পৰা আপুনি কমিশন পাই যাওক আৰু ডিমেট একাউন্ট যদি আপুনি খুলি দিয়ে যেটো একাউন্ট খুলিলে ডিমেট একাউন্টটো একচুয়ালি কি হয় শেয়াৰ কিনা বেচাৰ কাৰণে হয় ট্ৰেডিং কৰিবৰ কাৰণে হয় শেয়াৰ কিনা বেচাৰ কাৰণে শেয়াৰ মাৰ্কেটত শেয়াৰ কিনা বেচাৰ কাৰণে ডিমেট একাউন্ট খোলা হয় আৰু পেটিএম ডিমেট একাউন্ট যদি আপুনি খুলে পেটিএমৰ ডিমেট একাউন্ট যদি আপুনি খুলে তো প্ৰত্যেকটো ডিমেট একাউন্টত আপোনাৰ 300 টকাকৈ পাব আৰু আপস্টক্সত যদি খুলে 700 টকা পাব আৰু জিফিত যদি খুলে 400 টকা পাব গ্ৰোথ খুলিলে 500 টকা পাব বাজাজ ফিনচাৰ্ভত আপোনাৰ 450 টকা পাব আৰু ধনত খুলিলে আপোনাৰ 250 টকা পাব প্ৰসেস কেই সেম যদি আপোনাৰ যদি আপুনি খুলিব বিচাৰে তেন্তে যদি কোনোবাই খুলিব বিচাৰে তেন্তে আপুনি ইয়াৰ পৰা লিংকটো শেয়াৰ কৰি দিব মই বাজাজ ফিনচাৰ্ভত ক্লিক কৰিছো প্ৰসেসটো সেম হয় ডিটেইলছ আপুনি ইয়াত চাব পাৰে ইয়াত লিখা আছে flat 450 rupees for each successful Bajaj Finserv Securities Demat account opened and trading ইয়াত লিখা আছে তো গোটেইটো আপোনালোকে ইয়াত চাই লব ইয়াত কি লিখা আছে ডেসক্ৰিপচন দিয়া আছে স্পেসিফিকেশন দিয়া আছে প্ৰফিট কি কৰিব লাগে প্ৰফিট কেনেকৈ হ'ব সব গোটেইখিনি আপোনাৰ দিয়া আছে তো মই ইয়াতে আপোনাৰ 450 পাব এটো একাউন্ট যদি আপোনাৰ শেয়াৰৰ বা কোনোবাই খুলে তেনে শেয়াৰ কেনেকৈ কৰিব শেয়াৰ এটো তলত শেয়াৰ দিয়া আছে আকৌ কৈছো ইয়াত মই কেৱাইসি কৰা নাই কাৰণে এটো কেৱাইসি পেন্ডিং আহি আছে আপোনালোকে কেৱাইসি কৰি লব আৰু ইয়াত কেতিয়াবা কি হয় এনেকৈ দেখাব পাৰে যে ওয়েজ ভিডিও বুলি দেখাব পাৰে ভিডিওটো আপোনাৰ কোনো ধৰণৰ এডছ ভিডিও নহয় এডছ নহয় এটো আপোনাৰ কেনেকৈ আপুনি শেয়াৰ কৰিব লাগিব কেনেকৈ একাউন্টটো খুলিব কেনেকৈ তাত খালি আপোনাৰ দিয়া আছে কেনেকৈ আপোনাৰ কোড কি কৰিব লাগিব সেই ভিডিওটোত আপোনাক বুজাই দিয়ে আৰু গটিকে ভিডিওটো কমপ্লিট চাই 2-3টা কোৱেশ্চন আহিব আনসাৰ দিলে আপোনাৰ শেয়াৰিং লিংক খুলি যাব আৰু শেয়াৰ কৰি দিলেই আপোনাৰ লিংকৰ পৰা খুলি পিনে আপোনাৰ লিংকটো ক্লিক কৰি খুলি বাজাজ ফিনচাৰ্ভৰ ডিমেট একাউন্ট খুলিব পাৰিব আৰু ডিমেট একাউন্ট খোলাৰ লগে লগে আপোনাৰ একাউন্টত সোমাই যাব পইচা আৰু ইয়াত আছে আপোনাৰ পাৰ্সোনেল লোনত মই ক্লিক কৰিছো যদি কোনোবাই পাৰ্সোনেল লোন লয় আপুনি পাৰ্সোনেল লোনো দিব পাৰিব
যদি কোনোবাই 2 লাখ টকা 3 লাখ টকা যদি কাৰোবাক লোন লাগে তেন্তে ইয়াত লোন দিব পাৰিব আপোনাৰ এটো এপৰ পৰাই পাৰ্সোনাল লোন আপোনালোকে ইয়াতে চাওক আছে 2.5% ফৰ সাকসেসফুল লোন ডিসবাৰ্সড ইএমআই পেমেন্ট আপুনি 2.5% আপুনি লোন এমাউন্টৰ ওপৰত কমিশন পাব যদি আপুনি ইয়াৰ পৰা লোন দিব পাৰে ক্ৰেডিট বিৰ পৰা যদি দিয়ে refer and earn 800 rupees for each loan disbursed যিমান টকাই লোন লওক আপুনি 800 টকা পাই যাব কমিশন আৰু ইয়াতে আছে ক্ৰেডিট বি ফ্লেক্সি পাৰ্সোনাল লোন ইয়াতে আপুনি 350 টকা পাব successful loan disbursed first EMI paid ইয়াতে আপোনাৰ লোন তো হৈ গল মই লোন তো কৈ দিলো আপোনালোকক আৰু পে লেটাৰত ক্লিক কৰিলে ইয়াত পে লেটাৰ আছে ফ্ৰী চাৰ্জ পে লেটাৰত ফ্ৰী চাৰ্জ ওয়ালেট একাউন্ট যদি আপুনি কাৰোবাক খুলি যে পে লেটাৰ ফ্ৰী চাৰ্জ এপটো যদি ডাউনলোড কৰি পিনে তাতে যদি আপুনি একাউন্ট বনাই দিছে তাত একাউন্ট বনাওতে খুব বেছি একো ডাঙৰ প্ৰবলেম একো নাই তাত কেৱাইসি কৰিলেই হ'ল পেন কাৰ্ড থাকিলেই খুলি যাব আৰু ইয়াতে আপুনি ফ্লেট কমিশন 500 रुपीस আপুনি ইয়াত কমিশন পাই যাব ইয়াত 500 रुपीस আপুনি দেখিছে মই ইয়াত ক্লিক কৰি দিছো 500 কমিশন আপুনি পাব মই ডিটেইলছত গৈছো ডিটেইলছত গলে আপুনি ইয়াত দেখিবলৈ পাব দেখিছে আপুনি ফ্লেট 500 रुपीस ফৰ ইচ সাকসেসফুল কাৰ্ড এক্টিভেটেড তো ইয়াতে মই বেক কৰি দিছো আৰু বহুত ধৰণৰ বস্তু আছে আপোনালোকে এটো ডাউনলোড কৰিলে গম পাব পেলে ইন্স্যুৰেন্স আছে ক্ৰেডিট বিল্ডাৰ আছে পেমেন্ট গেটৱে আছে ওয়ালেট এন্ড পেমেন্ট এপস আছে ইনভেষ্টমেন্ট আছে আপোনালোকে ইয়াতে বহুত ধৰণৰ বস্তু আছে আপোনালোকে এটো এপটো ডাউনলোড কৰিলে আপোনালোকে গম পাব আৰু ইয়াৰ পৰা আপোনালোকে বহুত ইনকাম কৰিব পাৰিব বহুত ধৰণৰ বস্তু আছে আপোনালোকে সেল কৰিব পাৰিব ইয়াতে মই হোমত ক্লিক কৰিছো তলত হোমত ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছে আপোনালোকে পেমেন্ট পেইড আৰ্নিংস 0 হৈ আছে পেন্ডিং আৰ্নিংস 0 হৈ আছে মোৰ ইয়াতে 0 হৈ আছে কাৰণ মই ইয়াত কেৱাইসি কৰা নাই আৰু মই এটো একাউন্ট জাস্ট আপোনালোকক দেখুৱাবৰ কাৰণেহে খুলিছো গটিকে ইয়াত মোৰ কোনো ধৰণৰ আৰ্নিং ইয়াতে বৰ্তমান নাই তো ইয়াতে কেৱাইসি কৰিব লাগিব কেৱাইসি ম্যান্ডেটৰি হয় কেৱাইসি নকৰিলে আপোনালোকে আৰ্নিং কৰিব নোৱাৰিব কেৱাইসি কৰিব লাগিব এটো 100% ট্ৰাস্টেড হয় আপোনালোকে কৰিব পাৰিব পেইড আৰ্নিংস ইয়াতে মোৰ 0 হৈ আছে ইয়াতে যিমান আপুনি আৰ্নিং কৰিব ইয়াত দেখুৱাই থাকিব আপোনাৰ একাউন্টত সোমাটো পেইড আৰ্নিংছত আহিব আৰু যেটো পেন্ডিং আৰ্নিংস বুলি আছে ইয়াত আপোনালোকৰ যেটো ওয়ালেটত সোমাই থাকিব হেতু ইয়াত দেখাই থাকিব গটিকে আপোনালোকে এপটো ডাউনলোড কৰক সোনকালে আৰু ইয়াৰ পৰা আপোনালোকে বিজনেস কৰা আৰম্ভ কৰক সকলোকে শেয়াৰ কৰি আপোনালোকে ইয়াৰ পৰা বহুত ধৰণৰ ইনকাম কৰিব পাৰিব বহুত ধৰণৰ ইয়াত বিজনেস আছে কাৰ্ড সেল কৰিব পাৰে ইন্স্যুৰেন্স সেল কৰিব পাৰে পেমেন্ট গেটৱে সেল কৰিব পাৰে বেংক একাউন্ট খুলাই দিব পাৰে ডিমেট একাউন্ট খুলিব পাৰে পে লেটাৰ আছে পাৰ্সোনাল লোন আছে তো গটিকে বহুত ধৰণৰ বস্তু আছে আপোনালোকে ইয়াৰ পৰা সেল কৰি পিনে আপোনালোকে ইনকাম কৰিব পাৰিব তো বন্ধুসকল ভিডিওটো যদি ভাল লাগিছে তেন্তে বন্ধুসকলৰ সৈতে শেয়াৰ কৰিব ইয়াত যদি ভাল ইনফৰমেশন পাইছে আপোনালোকে তেন্তে বন্ধুসকলৰ সৈতে শেয়াৰ কৰিব বন্ধুসকলকো জনাই দিব আৰু যদি ভাল লাগিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক শেয়াৰ কমেন্ট কৰিব যদি কিবা জানিব আছে বা খুধিব আছিল আপোনালোকৰ কমেন্ট বক্সত কমেন্ট কৰিব পাৰে তেন্তে বন্ধুসকল নেক্সট আৰু এটা ভিডিওত লগ পাম তেতিয়ালৈকে বাই বাই